ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ আগলৈ লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকে চাই যাবা আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। পাৰিলে তোমালোকে এখন টুকা বহি লৈ টুকা বহিত টুকি থবা। তেনেহ'লে চাওঁ আহা উত্তৰ লিখা ২ নম্বৰটো। এক নম্বৰ প্ৰশ্নটো তোমালোকক পঢ়িবলৈ কৈছে আৰু কবিতাটো মুখস্থ কৰিব কৈছে। ২ নম্বৰ উত্তৰ লিখা ক নম্বৰ হৈছে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে। ইয়াৰ উত্তৰটো হ'ব মুকুতা মণিটি বুলি কবিয়ে নিয়ৰ কণাবোৰক বুজাইছে। খ নম্বৰ প্ৰশ্নটো চোৱা, নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে। উত্তৰটো হ'ব নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতা মণিৰ লগত তুলনা কৰিছে। এতিয়া গ নম্বৰ প্ৰশ্নটো চোৱা, নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে। নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে। ঘ নম্বৰ কৈছে ফুলনিত কি ছিগি ৰৈ গ'ল। ফুলনিত মণি ছিগি ৰৈ গ'ল। ১৫ নম্বৰটো চোৱা, কবিয়ে কি হৰি থকাৰ কথা কৈছে। ইয়াৰ উত্তৰটো হ'ব কবিয়ে নিশাৰ তৰা এটি হৰি থকাৰ কথা কৈছে। ৩ নম্বৰ প্ৰশ্নটো হৈছে কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব এনেদৰে লিখিবা, প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটা ৰোমান্টিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰসন সানি সুন্দৰভাৱে উপস্থাপন কৰিছে। প্ৰকৃতিৰ ৰূপ বৈশিষ্ট্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। মুকুতা সদৃশ্য নিয়ৰ কথাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পোৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা, নিত্যৰ পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা একোটোপাল চকু পানীৰ লগত তুলনা কৰিছে। ৩ নম্বৰ উত্তৰটো এইটো। এতিয়া ৪ নম্বৰ প্ৰশ্নটো চোৱা, শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। শব্দ অৰ্থ লিখিব দিছে। ইয়াৰ এতিয়া ফটি শব্দটোৰ অৰ্থ হৈছে নিৰ্মল। শুভে ইয়াৰ অৰ্থটো হৈছে শোভা কৰে বা শুৱনি কৰে। হেঙুলি শব্দটো হৈছে হেঙুলৰ নিচিনা ৰঙা। নিজম শব্দটোৰ অৰ্থ নীৰৱ। নিচুক অৰ্থ হৈছে মনে মনে থকা। ৫ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব কৈছে। বাক্য শাৰী চাওঁ, নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি। কোন কাহানিৰ সপোন দেখিছে, কোনে হাঁহিছিল নাছিল। কবিতাটিৰ পৰা উঠাই দিছে। তোমালোকে এইটো এতিয়া প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগিব। উত্তৰটো এনেদৰে লিখিবা, উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটোৰ পৰা তুলি লোৱা হৈছে। তাৰপিছত পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা, ইয়াত কবিয়ে নীৰৱ আকাশৰ গোপন কথাটি পৃথিৱীত সাঁচি যোৱাৰ কথা উল্লেখ কৰিছে। এতিয়া আমি ব্যাখ্যা কৰিম। কবিৰ মতে নিয়ৰৰ টোপালৰ মাজত লুকাই আছে অনেক কথা। এই টোপালবোৰ যেতিয়া আকাশৰ পৰা সৰি আহে তেতিয়া তাৰ মাজত বহু গোপন কথা বহন কৰি আনে। সেই আকাশে ব্যক্ত কৰিব নোৱাৰা কথাবোৰ নিয়ৰে যেন টোপালৰ সুৰে ফুলৰ পাহিত পৰি সপোনত আত্মবিভোৰ হৈ ব্যক্ত কৰে। নিয়ৰৰ এই বিচিত্ৰ অংকন কবিৰ মনত এক ৰসন সানি দিছে। ৬ নম্বৰটো কৈছে পাঠৰ পৰা অন্ত্য মিল থকা শব্দবোৰ লিখা। উদাহৰণ, ধোৱা যোৱা। তোমালোকে এইখিনি লিখি ল'বা। সাঁচি নাচি, মণি কণী, ভাহি পাহি, এইকেইটা তোমালোকে লিখি ল'বা।
যে 7 নম্বৰটো কৈছে উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ টোপনি, সমাৰ্থক শব্দ নিদ্ৰা, বেলি সূৰ্য, পানী জল, ফুল পুষ্প, নিশা ৰজনী, সপোন স্বপ্ন, আকাশ গগন, চকু নয়ন। 8 নম্বৰ প্ৰশ্নটো কৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। চিগা জোৰা, পুৱা গধূলি, নিজম কোলাহল, সৰক নৰক, দিন ৰাতি, হাঁহি কান্দোন। এতিয়া 9 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, বাক্য ৰচনা কৰা। প্ৰথমতে দিছে মুকুতা। মুকুতাৰ মণিডাল দেখিবলৈ খুবেই ধুনীয়া। এনেদৰে বাক্য ৰচনা কৰিবা। পাহি, গোলাপ ফুলৰ পাহিবোৰ দেখিবলৈ বৰ শুৱনি। শুভে, বিভিন্ন ৰঙীন ফুলে বাগিচাখন বৰ শোভাইছে। নিচুক, সৰুতে মোক আইতাই বৰ নিচুকাইছিল। ফুলজুপি, শৰতৰ শেৱালি ফুলজুপিয়ে মধুৰ সুগন্ধ বিলায়। ফটিক, সাগৰৰ পানীবোৰ দেখিবলৈ ফটিকৰ নিচিনা। 10 নম্বৰ কৈছে যে নিয়ৰ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। তৎসম শব্দ তোমালোকে লিখিবা আকাশ আৰু বায়ু। তদ্ভৱ শব্দ লিখিবা মুকুতা, ফটিক, নিশা, সৰক, সপোন, নাচ, শোভা, বায়ু আৰু পাহি। 11 নম্বৰ প্ৰশ্নটো কৈছে দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা। ইয়াত এতিয়া শিক্ষা সম্বন্ধীয় ইংৰাজী শব্দবোৰ হ'ব স্কেল, পেঞ্চিল, পেন এইবিলাক, হয়নে? আমি এইবিলাক ইংৰাজী শব্দত ব্যৱহাৰ কৰোঁ নে নাই? এতিয়া ব্লেকবোৰ্ড, চক পেঞ্চিল, ৰবৰ, হেণ্ডেল ইত্যাদি শিক্ষা সম্বন্ধীয়ত এইখিনি হেণ্ডেলৰলৈকে লিখিবা, স্কেলৰ পৰা হেণ্ডেললৈকে ইত্যাদি। খেল সম্বন্ধীয় লিখিবা ক্ৰিকেট, ফুটবল, ভলীবল, বাস্কেটবল ইত্যাদি। যান-বাহনৰ ক্ষেত্ৰত স্কুটাৰ, বাইক, গাড়ী, বাছ, চাইকেল, এৰোপ্লেন, ৰিক্সা ইত্যাদি। পোচাক পাতিত লিখিবা ফ্ৰক, চাৰ্ট, কোট, লং পেণ্ট, হাফ পেণ্ট ইত্যাদি। আচবাবত লিখিবা টেবুল, চেয়াৰ, ফেন, টুল, ফ্ৰিজ, আলমিৰা ইত্যাদি। বাচন বৰ্তনত লিখিবা কাপ, প্লেট, কুকাৰ, চচপেন, ডিছ, গ্লাছ ইত্যাদি। এতিয়া 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, এটা শব্দত প্ৰকাশ কৰা। ক নম্বৰ কৈছে যি আনৰ উন্নতি দেখিব নোৱাৰে, চকু চৰহা বুলি কয়। খ নম্বৰ কৈছে একে মাকৰ সন্তান, সহোদৰ। গ নম্বৰ হৈছে যাৰ ঘৰ বাৰী নাই, অঘৰী। ঘ নম্বৰ কৈছে যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে, সেইজন হৈছে অবিবেচক। ঙ নম্বৰ কৈছে যি আগে হোৱা নাই, সেয়ে হৈছে অভূতপূৰ্ব। এতিয়া 13 নম্বৰ প্ৰশ্নটো কৈছে নিয়ৰ কবিতাটিত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপোন, চকু আদি শব্দযুক্ত হৈ গঠিত খণ্ডবাক্যবোৰেৰে বাক্য ৰচনা কৰা। এতিয়া প্ৰথমটো কৈছে ক নম্বৰ তৰা নৰা। তৰা নৰা ছিগি। ইয়াৰ অৰ্থটো লিখি দিছে বৰকৈ বেগাই বা ইমান বেগাই যোৱা যে উজুতিত বন আদি ছিগি যায়। এইটো আমি এতিয়া বাক্য ৰচনা কৰিব লাগিব। এনেদৰে লিখিবা চোৰে হঠাৎ পুলিচক দেখি তৰা নৰা ছিগি দৌৰ মাৰিলে। খ নম্বৰ কৈছে আকাশত চাং পতা। ইয়াৰ অৰ্থটো হৈছে অস্বাভাৱিক কল্পনা কৰা। ইয়াৰ এতিয়া বাক্যটো লিখিবা আকাশত চাং পতা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে। গ নম্বৰটো কৈছে পানীৰ তলৰ কাঁইট। ইয়াৰ অৰ্থটো হৈছে নেদেখা বিপদ বা অজ্ঞাত শত্ৰু। ইয়াৰ বাক্যটো লিখিবা ৰজতে তাৰ প্ৰিয় বন্ধুজনে যে পানীৰ তলৰ কাঁইট সি বহুত দিনৰ পিছতহে গম পালে। কথা চহকী। ইয়াৰ অৰ্থটো হৈছে বেছিকৈ কথা কোৱা লোক। ইয়াৰ বাক্যটো হৈছে মোৰ বান্ধৱী ৰূপালী বৰ কথা চহকী। ঙ নম্বৰটো হৈছে হিয়াৰ আমঠু, মানে অতি আদৰৰ। মই ঘৰখনৰ হিয়াৰ আমঠু। প্ৰথম অলি সপোন, মানে অমূলক কল্পনা। অলি সপোনৰ দ্বাৰা সময়ৰ অপব্যৱহাৰ হয়।
দ্বিতীয় চটো কৈছে চকু চৰহা। ইয়াৰ অৰ্থটো হৈছে লোকৰ ভাল দেখিব নোৱাৰা। ইয়াৰ বাক্যটো হৈছে চকু চৰহা লোকক কোনেও ভাল নাপায়, হয়নে বাৰু? এতিয়া 16 নম্বৰ সাঠৰ ভাঙা। ক নম্বৰ কৈছে মৌ-মাখি নহয় কিন্তু কৰে গুণ গুণ, বামুণ নহয় কিন্তু কান্ধত লগুণ। ইয়াৰ উত্তৰটো হ'ব যঁতৰ। খ নম্বৰটো কৈছে ৰজাৰ ঘৰৰ হাতী ধান খাই পাচি পাচি। ইয়াৰ উত্তৰটো হ'ব ঢেঁকী। গ নম্বৰটো কৈছে ৰজাৰ কাপোৰ তিয়াব পাৰি শুকাব নোৱাৰি। ইয়াৰ উত্তৰ হৈছে জিভা। আজিৰ কবিতাটো ইমানখিনিতে শেষ হৈছে। আশা কৰিছোঁ তোমালোকে সকলোৱে ধুনীয়াকৈ বুজি পালা। আৰু মোৰ চেনেলটিলৈ যদি প্ৰথমবাৰ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, তেতিয়া তোমালোকে মোৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবা। আজিলৈ আহিছোঁ, ধন্যবাদ থাকিল।